আলে বালে ঘূৰি ফুৰা ছোৱালীবোৰ ৰেন্দি কেলা আলে বালে ঘূৰি ফুৰা ছোৱালীবোৰ নহ'বও পাৰে ৰেন্দি এণ্ড ভচৰিকে তোক দেখাতে লাগে তই যে হিজৰাৰ সংথাৰ ছেক্ৰেটাৰী চ' নমস্কাৰ মোৰ মানে কলচাৰসকল তো কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোবোৰ ভালে আছা মই বহুত দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ জিমেইলৰ পাছৱৰ্ডটো মই পাহৰি গৈছিলোঁ এণ্ড মোবাইলো চেঞ্জ কৰি দিছিলোঁ চ' পাছৱৰ্ডটো একেবাৰে মনত নাছিল তো একাউণ্টটোৱে লগ ইন হোৱা নাছিলে তো প্ৰায় মই চাগে 1 years হ'ল ভিডিঅ' বনোৱা নাই তো কিবা কিবি লাগিছে ভিডিঅ' বনাওঁতেও তো গাইজ আগৰ চেনেলটোতে আকৌ এবাৰ মই বেক হৈ গৈছোঁ তো তোমালোকে আগৰ নিচিনা মৰম ভাল পোৱা দি যাবা সকলোকে বজাই যাম আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম ছোৱালীসকলক কৈছোঁ খাটা খাটা পেণ্ট চোলা পিন্ধি নিজকে ইমান পৰিচয় দিব নালাগে ভাই হা আমাৰ ঘৰত মাক বোৱাৰীহে লাগে মিয়া খালিফা নালাগে নহয় কেলা অ' কেলা ভৌচিকে তই ভিডিঅ' বনাই ক'ব নালাগে কোনজনী ছোৱালীয়ে চুটি চুটি হাফ পেণ্ট পিন্ধিলে মিয়া খালিফা হৈ যায় এনে তই যে কৈছ তোৰ ঘৰত বোৱাৰী লাগে মিয়া খালিফা নহয় ঠিক সেইদৰে আমাৰ ছোৱালীবোৰৰ ঘৰতো জোঁৱাই লাগে তোৰ নিচিনা হিজৰা সংথাৰ ছেক্ৰেটাৰী নহয় আমাৰ ঘৰত মায়ে ৰান্ধে ভেন্দি আলে বালে ঘূৰি ফুৰা ছোৱালীবোৰ ৰেন্দি কেলা আলে বালে ঘূৰি ফুৰা ছোৱালীবোৰ নহ'বও পাৰে ৰেন্দি এণ্ড ভচৰিকে তোক দেখাতে লাগে তই যে হিজৰাৰ সংথাৰ ছেক্ৰেটাৰী একো কথা নাই ভাই আগতে তাই মোক লেবেল দিছিল এতিয়া মই তাক লেবেল দিওঁ আবে কেলা ইহঁতৰ নিচিনা চাপৰিবোৰে ন অসমখন শেষ কৰি দিছে আবে কেলা দৰিমন চোৱা বয়সত যদি ক্ৰমত ভিডিঅ' চাই এইবিলাকতো হ'বই ন মই নিজৰ মতে এনেও ভাল বে বেলেগক ধৰি না খাতিৰ কৰোঁ চ' বন্ধুসকল তাৰ তোমালোকে কেলা চুলিকেইডাল নোচোৱা কিয় গোটেইটো কেলা কবিৰ সিং হে মানে অসমত টেলেণ্টৰ কোনো কমিয়ে নাই ই যদি কবিৰ সিং আন এটা জনি সিং অ' কেলা ই নিজৰ ভৰিত খাৰা ল'ৰাকেইটাক কৈছো আগত তাৰখিনি মাৰিবি ভায়া আই তাৰ কেলা বনৰি কথা নুশুনা কিয় তোৰ কেলা বাপেৰৰ ভৰিতহে থিয় হৈ আছো এতিয়া মই আৰু ধাৰৰ কথা ক'ব আহিছ আমি ল'ৰাবোৰে দুদিনত যিমানখিনি কেলা শিখৰ খাওঁ ন তোৰ চাগে এমাহৰ মেকআপৰ খৰচ কেলা 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 আবে কেলা 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 তোৰ সেই কেলাডাল ছিঙি ন কেলা মই গুলটি মাৰিম কেলা তোৰ মেকআপত জিলিকে গাল তুই দেখাত চালিয়া মাল কিন্তু পাছতহে গম পালো তুই যে হাজাৰটাৰ খাইছা মাল অ' ভচৰিকে দেখাত তোকো নালাগে তই যে অলপো মতা দেখাত তোকো নালাগে তই যে অলপো মতা মই পাছতহে গম পালো তোৰো যে বাৰীডাল আধাতে ছিঙা চ' আজিলৈ নমস্কাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি মোৰ চেনেললৈ নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব প্লিজ কৰি দিব আৰু ছাপোৰ্ট কৰি যাব যাতে মই নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ তো এতিয়া ভাবিছোঁ মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম তো প্লিজ ছাপোৰ্ট কৰি যাব আৰু মোৰ ইনষ্টাগ্ৰামৰ এইটো প্ৰফাইল হয় তো ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি দিব তো মই সকলোকে ফ'ল' বেক দিম প্ৰমিছ দিম তো বাই বাই নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ প্লিজ ছাপোৰ্ট কৰি যাব